হাই গাইজ, এতিয়া আমি আহি আছো মাছ মাৰিবলৈ। আমি মাছ মাৰিম, আপোনালোকে দেখা পিছে লৈ আহিছো। আমি কি লৈছো এবাৰ জাপান লৈ আহিছো। মাছ আনিম এতিয়া আপোনালোকে চাই দিব। ভিডিঅ'টো সকলোৱে চাই দিব। এফালে আছে বাবু আছে, মই গাইছ, তাৰপিছত এইফালে আছে সবিন্দা আছে, তাৰপিছত এইফালে আছে বিকি আছে। মাছ গাইছ আহি গ'ল গাইছ। মাছটো নাহিলে আমাৰ সেইকাৰণে আৰু কৰিবা নি अगली बार आ जाएगा। বনাই থকা তুমি মাছ যেতিয়া আনিম তেতিয়া একদম দেখা দিবা লাগে পেলাই লওঁ। এনেকে চা এনেকে কি ধুনীয়াকে ধুনীয়া লাগি গৈছে। এইটো আনি পেলাই এইডোখৰ পাত থৈ লোৱা, মাছখিনি লৈ আহা। ডাঙৰ আছে ফাৰ্মাচৰ মাছ এইখিনি তোমাৰ দে বিকি মাছ কেইটা দৈ কণা গৰৈ চৈ এনেকৈ লাগিছে কিবা কিবি দেখাই দিম আপোনালোকক। হেৰিটো ক'ত হেৰি আছে টিঙৰ আছে, টিঙৰটো অঁতাই লওঁ পুনৰ সাৰিব নহ'লে। নাই তুমি উল্টা কৰি দিয়াচোন এফালে সেইডোখৰ উল্টা কৰি দিয়া। ৰবা টিঙৰটো আহি গৈছে। পলিথিন ক'ত দিলি? এইটো পলিথিন উল্টাই কৈ দিওঁ হয়, উল্টা কৰি দিয়া একেবাৰে একো নাহে ন। সেইটো মই অথনি সেনেকৈ উলিয়াই লৈছোঁ। দেখিছে চাগে মাছ টিঙৰ লাগিছে। এইটো টিঙৰটো সোমালো নহ'লে সানিব গোটেই। এইটো দেখিছে টিঙৰ, এইটো এই পুঠি যাবই লাগিছিলে। গৰৈ চৰি কিবা কিবি লাগিছে, মাছ লাগিছে কেইটামান। উঠনি পাতি থৈ গৈছিলোঁ, দিনতে পাতি থৈ গৈছিলোঁ। এতিয়া এইকেইটা আমি মানে চাব আহিছোঁ ৰাতি মাছ হেৰি কৰিব আহোঁতে, মাছ মাৰিব আহোঁতে যাব চবেই ভয় দিওঁ ন, ঘৰত বাচিব হয়। লাগিছে কেইটামান। তাৰপিছত ক'ত যাবা? সোণাইফালে যাবা নেকি? সোণাইফালে যাম। আধা পোৱামান হ'ব নেকি? আধা পোৱামান হ'ব। আপোনালোকে দেখিছে, আপোনালোকে দেখাই দিম মোৰ পলিথিনটো হেৰি কৰি পেলাই। যাবও আহিছে একদম পুৰা। যাব চাব আহিব আছে কেইটামান। এইটো কেনেকৈ চলাইছো মাছটা খাওঁতে ক'লা বিকি। এইয়া মঞ্চত উপস্থিত হৈছে বিকি 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 আমাৰ মাজত। আপোনালোকে শুনি থাকিব ৰাইজ, আপোনালোকে শুনি থাকিব বিকি ডেকাৰ গান। বিকি ডেকাই গান এটা গাব। বিকি আপুনি গান এটা গাই দিব, ধুনীয়া গান এটা গাই দিব। মই এটা গান গাবলৈ ধৰিছো। ভুল হলে ক্ষমা কৰি দিব। মাছলৈ গৈছিলো এজনীও নাপালো, আহি মই দিলো হেনুনি নে ধৰি মদ খাব শিকিলো আনৰে চকুতে বেয়া ল'ৰা হলো মই। আৰু তেজেদি গান আৰু এটা গাম। তো তেজেদি কিয় আহিছে কথা কৈ আকৌ। মোৰ মানে এজনী ছোৱালী ভাল পাইছিলোঁ, ছোৱালীজনীয়ে মোক ব্ৰেকআপ দিলে। এয়া দুখ মোৰ, কিন্তু লগৰকেইটাৰ লগত আহি অলপ এনজয় কৰিলোঁ। তাৰ অলপ সুখ
লাগিছে বাৰু, ইমানো লগা নাই, সঁচা পাম ক'ত এৰিব পাৰি। সেইকাৰণে মই এটা গীত, দুখৰ গীত এটা গাবলৈ ওলাইছোঁ। ভুল হ'লে এইটোতো ক্ষমা কৰি দিব। দিব ৰাইজে দিব। ছায়া হৈ আহা বাবা বাবা আখৰলে কতো নাগে আহিবলে সপোনত আহা এবাৰ কাষৰলৈ। মই ইমানেই জানো, মোৰ বেছি মই গাব নোৱাৰোঁ, তেওঁ গাবলৈ আৰু সকাহ আপোনালোকে দিব। কেতিয়াবা বেয়া হেৰিত মানে ফচাই দিব পাৰে না, সেইকাৰণে মোৰ চিকৰি গাঁতকেইটা থাকে। এতিয়া আৰু কি ক'ম আৰু, চিকৰি গাড়ী দেখাই দিম দাদা আমি, বিকেটা চিকৰি গাড়ী দেখাই দিম। দেখাই দিয়ক। নমস্কাৰ দিব। এজন নামটো কৈ দে আকৌ। এজন ছবিন ডেকা হয়। কি বিভাগত আছে তেখেত, কি ৰেংকত আছে? মানে আমি গাঁৱৰ মানুহে মানে আমি বন্ধু হিচাপে আমি ছবিন বুলি কওঁ। কি ৰেংকত আছে আমাৰ ছাৰ? আমাৰ মাছুৰি ৰেংকত। মাছুৰি ৰেংকত আছে মানে তেখেত মাছুৰি ৰেংকত ছাৰ। এইটো আচল নামটো হৈছে নিতুৰাজ ডেকা। তাৰপৰা আৰু এজন একদম বুকদান মাৰি আছে। তেখেত কি ৰেংকত আছে? মই বডি বিল্ডাৰত আছোঁ। ভিডিঅ' ৰেংকত নেকি তেখেত? কি ৰেংকত আছে সেইটো কৈ দিয়া, মোৰ ফালৰ পৰা ৰাইজক কৈ দিয়া। ৰাইজক মই ইয়াৰ চিকৰি গাৰ্ড হিচাপে আছোঁ, আৰু মানে তাৰ মানে বহুত ট্ৰেজেডি আছে। দৰমহা দিয়ে? দৰমহা দিয়ে মোক। দিনে কেনেকৈ দিয়ে? দিনে মোক 10 টকাকৈ দিয়ে। মাহত 300 টকা? মাহত 300 টকা। আৰু কি কষ্ট আপোনাৰ হয় তেখেতৰ কাৰণে? মই আপুনি পিছত যাওক, আপুনি তাৰ বেকগ্ৰাউণ্ডত যাওক, তাক আগত লওক, মাজত লওক। কাৰণে মানে এজনী ধুনীয়া ছোৱালী পতাই দিব লাগে, আৰু লগতে তাৰ লগত ঘূৰি ফুৰিব লাগে। তাক কোনোবাই যদি কিবা কৰে তাৰ লগত যাব লগা হয়। আৰু আপোনালোকে কেনেকৈ তেখেতক মানে এইটো কি বুলি কয় প্ৰটেকশ্যন দিয়ে? এতিয়া অকণমান দেখুৱাই দিয়ক আমাৰ কেমেৰাত। আপুনি এইটো যদি হেৰিটো দিব। এতিয়া দাদা আপোনালোকে তাক কেনেকৈ প্ৰটেকশ্যন দিয়ে আমাৰ ডাঙৰীয়াক, এইটো দেখুৱাই দিয়ক। প্ৰটেকশ্যনটো দেখুৱাই দিয়ক এবাৰ। তাক যদি কোনোবাই ধৰিবলৈ আহে বা মাৰিবলৈ আহে, প্ৰথমতে এইটো দিম, আকৌ টানি লৈ আহিম, একেবাৰে এনেকৈ দিম। এনেকৈ প্ৰটেকশ্যন দিয়া যায়। দি এনেকৈ আকৌ এনেকৈ দিম, আকৌ দি এনেকৈ এইটো প্ৰটেকশ্যন এনেই দি দাঙি লৈ ঘূৰাই লৈ পিম। আৰু দাদা আপুনি দেখাব বাবা, আমাৰ ইয়াত AK-47 লৈ আছে জাপাং, মাছুৰি বিভাগত আছে তেখেত। এনেকৈ ল'ম, আপুনি কেনেকৈ দেখাব বাবা? এনেকৈ মাৰিম, এনেকৈ মাৰি দিম। আৰু কিবা ক'ব আপোনালোকে তেখেতক লৈ? তেখেতক বহুত সুৰক্ষা দি আহিছোঁ, যাতে সি ভালে কুশলে থাকে। আৰু আপোনালোকে যদি পাৰে তাক ধুনীয়াকৈ ছোৱালীজনী চাই দিব। দিয়া পাতা নাই নেকি ছাৰে? নাই, দাড়িয়ে গজা নাই, কিন্তু তেওঁ মানে প্ৰেমত পৰিছে। আৰু প্ৰেমত পৰিলে কি হ'ব, তাক আধাতে মানে এৰি থৈ যায় ছোৱালীবিলাকে। ছাৰসকল, ছাৰ দুজন, বডিগাৰ্ড দুজনক সুধিছোঁ। ফাৰ্ষ্ট আপোনাকে সুধিছোঁ, ডাঙৰ যিহেতু জ্যেষ্ঠৰ, হয়, গতিকে আপুনি তেখেতক কেনেকৈ চিনি পায়? তাক মানে আগতে প্ৰথমতে কি মানে কলেজত লগ পাইছিলোঁ। কলেজত মানে কি মই যেতিয়া ছেকেণ্ড চেম আছিলোঁ, সি তেতিয়া ফ'ৰ্থ চেম আছিলে সি। অকণমান আগলৈ যা, আহি বিৰাট মানে কওক কথাটো। আপোনালোকে মানে তেখেতক আমাৰ বিকি দাক কেনেকৈ চিনি পালে আৰু কেনেকৈ কি হ'ল আপোনালোকে কওকচোন অকণমান। দুয়োজনকে সুধিম বাৰু, ফাৰ্ষ্ট আপোনাকে সুধিছোঁ। হয়, তেখেতে মানে আমি মাছ মাৰিবলৈ যাওঁতে আমাৰ গাঁৱৰ মানে নলাতে পৰি আছিলে। তাক মানে নলাৰ পৰা মানে উদ্ধাৰ কৰি লৈ অহা হৈছে। তাক কোনোবাই টিকাত মাৰি থৈ গৈছে। তাৰপিছত আমি বচালোঁ, চলাইছিলে, আমি তোলা মাৰিলোঁ। আপুনি আৰু কওক। নাই বেয়া। তাৰপাছত তাক আমি ঘৰলৈ লৈ গ'লোঁ, আমি অলপমান মালিচ কৰিলোঁ। তাৰপিছতে সি বহুত সুস্থ হৈ পৰিলে। সুস্থ হোৱাৰ পিছত আমাক সি বডিগাৰ্ড হিচাপে ল'বলৈ ধৰিলে। সক্ষম হ'ল। আৰু তেতিয়াৰ পৰা আমাক মানে কমে মাহত 1000কৈ দিয়া হ'ল। আমি জংঘলত গৈ আছোঁ, মাহত 10 টকাকৈ দিয়া হ'ল আমাক।
মাহত 10 টকাকে দিয়া হয়। মাহত 10 টকা নহয়, দিনে 10 টকাকে দিয়া হয়। মাহত 300 টকা হ'ল। আচ্ছা এতিয়া আপোনাৰ দেউতাই কিবা কৰে? দেউতাই কি গায়কৰ বাপেক ক'তনো কাম চাম কৰিব। আপোনাক ৰাইজে ভাল পায় ৰাইজে বহুতখিনি মোক আৰু আপোনাৰ গাঁৱত কি বুলি মাতে চবেই? গাঁৱত মোক বিকিয়ে বুলি কয় আৰু মই শুনা মতে আপোনাক কোনোবা তাৰ চিঙা বুলিও মাতে বোলে? অঁ তাৰ চিগা বুলি মাতে হয়। এইটো মানে কমাত যোৱাৰ কাৰণে আপোনালোকে মই শুনিছোঁ এখন কথাতে মানে এখন চিনেমা আছিল বোৱাৰী পাগল। অঁ আপুনি এক্টৰজন হৈছিলে। এক্টৰজন মই হৈছিলোঁ। আৰু আপোনালোকৰ কিবা নতুনকৈ চিনেমাখন আহি আছে, নামটো কৈ দিয়া আজি গোটেইকেইজনে। নামটো কৈ দিয়া। চিনেমাখন যে আহি আছিলে নামটো মই শুনা পাইছিলোঁ চিনেমাখন কিবা মজা চিনেমাখন আহি আছিলে মানে কাৰণ কিহৰ কাৰণে মই তোমাৰ ইউটিউব চেনেল এটা আছে মই জানিছোঁ কিছু ধনী গাঁৱলীয়া ফানী বুলি নে কি বুলি আছে? গাঁৱলীয়া ফানী বুলি আছে। অঁ মানে গাঁৱলীয়া পাগলামি আছিল, নামটো চেঞ্জ হৈ গ'ল অলৰেডি। এতিয়া চেঞ্জ হৈ গ'লে এতিয়া মানে গাঁৱলীয়া ফানী বুলি আছে হয়। মই শ্বৰ্ট ফিল্ম এখন দেখিছিলোঁ তোমালোকৰ, সেই মানে অতি শীঘ্ৰে নে কি লিখিছিলা নেকি নে কিবা এটা মানে আমাৰ ৰিলিজ হ'ব শ্বৰ্ট ফিল্মখন। নামটো কি আছিলে? নামটো হৈছে বন্ধুত্বৰ আত্মঘাত। বন্ধুত্বৰ আত্মঘাত। মানে শ্বৰ্ট ফিল্মৰ কাম গোটেইখিনি কমপ্লিট হৈছে নে নাই বাৰু? 90% হৈ গৈছে আমাৰ কমপ্লিট। চিনেমাখন মানে ৰিলিজ হ'ব আৰু কেইদিনমানৰ পাছতে আপোনালোকে চাব। শ্বৰ্ট ফিল্মখন চাব আপোনালোকে কেনেকুৱা ধৰণৰ হৈছে, আপোনালোকে ভাল পাইছে নে বেয়া পাইছে আপোনালোকে কমেণ্টত মতামত কৰিব। জাষ্ট আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি ব্লগটো বনোৱা হৈছে, আপোনালোকে বেয়া নাপাব। আৰু আমি শ্বৰ্ট ফিল্মখন সঁচাকৈ বনাইছোঁ, আপোনালোকে আমি ৰিলিজ দিম, পূজাৰ আগতে ৰিলিজ দিম চাগে আপোনালোকক। নামটো একেবাৰে কৈ দিয়ে চিৰিয়াছলি কৈ দিয়ে। শ্বৰ্ট ফিল্মখনৰ নাম হৈছে বন্ধুত্বৰ আত্মঘাত। হয় আপোনালোকে চাব। দেখিলে ভিডিঅ' পাইছে অলৰেডি, ভিডিঅ' দিয়া আছে, ভিডিঅ' আপলোড কৰা আছে। যদি আপোনালোকে চোৱা নাই মোৰ লিংকটোত গৈ পেলাই চাব। হেৰি আছে গাঁৱলীয়া পানী বুলি আছে, আপোনালোকে চাব নিশ্চয়। আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে আজি ব্লগটো বনাইছে, আমি মাছ মাৰিব গৈছিলোঁ। আৰু যদি আমি কিবা যদি ভুল কৰিছোঁ কথাবোৰ যদি কওঁতে আমি যদি ভুল কৰিছোঁ তেতিয়া আপোনালোকে ক্ষমা কৰিব। আমাৰ কেমেৰামেন বহুত হেল্প কৰিছে, তেখেত হৈছে আমাৰ কেমেৰামেন। আমাৰ বহুত দিনৰ পৰা যেতিয়াৰ পৰা আমি ইউটিউব চেনেলটো খুলিছোঁ তেখেতে মোক বহুতখিনি সহায় কৰিছে আৰু তেখেতলৈ মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আজিলৈ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব। বাই বাই।